নমস্কাৰ এভৰিৱান গোৱালপাৰা জিলাৰ সৈনিক স্কুলৰ এখন বিজ্ঞাপন প্ৰকাশ পাইছে। এই বিজ্ঞাপনত মুঠ 17টা খালী পদ আছে আৰু এই খালী পদসমূহত আপুনি এপ্লাই কৰিব বিচাৰিলে আপোনাৰ ন্যূনতম শিক্ষাগত অৰ্হতা অৰ্থাৎ মিনিমাম কোৱালিফিকেশ্যন HS পাছ হ'ব লাগিব, তেতিয়াহে এই বিজ্ঞাপনটোত আপুনি এপ্লাই কৰিব পাৰিব। মই আপোনালোকক কেটেগৰী ৱাইজ আৰু পোষ্ট ৱাইজ ভেকেঞ্চিসমূহ ডিটেইলছ দেখুৱাম আৰু কেনেকৈ এপ্লাই কৰিব, তো পলম নকৰি ভিডিঅ'টি শেষলৈকে চাই থাকক। ইয়াৰে প্ৰথম পোষ্টটোৱে হ'ল PGT কম্পিউটাৰ চায়েন্স আৰু এই পোষ্টত আপুনি এপ্লাই কৰিব বিচাৰিলে আপোনাৰ ন্যূনতম কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা থাকিব লাগিব MSc কম্পিউটাৰ চায়েন্স IT অথবা MSc লগতে 50% মাৰ্কছ থাকিব লাগিব। এইখিনিও যদি নাথাকে আপোনাৰ মিনিমাম MA অথবা MTech কম্পিউটাৰ চায়েন্সত থাকিব লাগিব, IT থাকিব লাগিব, নতুবা উইথ 50% মাৰ্কছ থাকিব লাগিব। ইয়াৰ লগতে ফ্ৰেণ্ডছ আপোনাৰ এই পোষ্টৰ কাৰণে BA ডিগ্ৰীটো থাকিব লাগিব মাষ্ট হেভ, অথবা আপোনাৰ MA ডিগ্ৰী থাকিলেও আপুনি এপ্লাই কৰিব পাৰিব। উইথ 50% মাৰ্কছ থাকিব লাগিব এই পোষ্টত এপ্লাই কৰিবলৈ। নম্বৰ পোষ্টটোত TGT ইংলিছ। যদি এই পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ স্পেচিফিক ছাবজেক্টত আপোনাৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী অথবা মাষ্টাৰ ডিগ্ৰী হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। তাৰ লগতে BA ডিগ্ৰীটো মেণ্ডেটৰী থাকিব লাগিব। অথবা ইয়াৰে অপশ্যনেল হিচাপে আপুনি BA ডিগ্ৰী অথবা আপুনি MA থাকিলেও এপ্লাই কৰিব পাৰিব। তাৰ লগতে অপশ্যনেল হিচাপে বহুতকেইটা ইয়াত মেনশ্যন কৰিছে, আপুনি চাই ল'ব, স্ক্ৰীণত দেখা পায়ে আছে। সেইমতে যদি আপোনাৰ কোৱালিফিকেশ্যন আছে তেতিয়া আপুনি এই পোষ্টত এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰে 3 নম্বৰ পোষ্টটো হ'ল স্কুল মেডিকেল অফিচাৰ। এই পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ MBBS ডিগ্ৰী থাকিব লাগিব, তেতিয়া এই পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াৰে 4 নম্বৰ পোষ্টটো হ'ল PGT মেথামেটিক্স। এই পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ মাষ্টাৰ ডিগ্ৰী মেথামেটিক্সত বা মেথমেটিক্সত থাকিব লাগিব, লগতে BA ডিগ্ৰীও থাকিব লাগিব। ইয়াৰ 5 নম্বৰ পোষ্টটো হ'ল আপোনাৰ PGT ফিজিক্স। এই পোষ্টত এপ্লাই কৰিবলৈ BA ডিগ্ৰী মেণ্ডেটৰী থাকিব লাগিব, তাৰ লগতে আপোনাৰ মাষ্টাৰ ডিগ্ৰীও ফিজিক্সত থাকিব লাগিব, অথবা আপুনি MA পাছ কৰিলেও এই পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে যদি কিবা এক্সপিৰিয়েঞ্চ বা হায়াৰ এডুকেশ্যন বা টেট চেট থাকে আপুনি প্ৰিফাৰেঞ্চ পাব। ইয়াত মেনশ্যন কৰিছে, আপোনালোকে স্ক্ৰীণত দেখা পাই আছে। এইমতে আপোনালোকে ডকুমেণ্টছখিনি ৰেডি কৰি আপুনি এপ্লাই কৰিব। ইয়াৰে 6 নম্বৰ পোষ্টটো হ'ল TGT কম্পিউটাৰ চায়েন্স। এই পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ মিনিমাম BCA পাছ হ'ব লাগিব, 50% উইথ 50% মাৰ্কছ, নতুবা আপোনাৰ গ্ৰেজুৱেশ্যন ইন কম্পিউটাৰ চায়েন্স। ইয়াত বহুতকেইটা অপশ্যন দিয়া আছে, এই অপশ্যনৰ মতে আপোনাৰ যিকোনো এটা কোৱালিফিকেশ্যন হ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াৰে 7 নম্বৰ পোষ্ট, ইয়াৰে 7 নম্বৰ পোষ্টটো হ'ল স্কুল কাউন্সিলৰ। এই পোষ্টটোত এপ্লাই কৰিবলৈ আপোনাৰ মিনিমাম শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন হ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ হ'লেও আপোনালোকে প্ৰিফাৰেঞ্চটো পাব। আৰু ইয়াৰে 8 নম্বৰটো হ'ল লাইব্ৰেৰিয়ানটো এপ্লাই কৰিবলৈ আপোনাৰ বেচেলাৰ ডিগ্ৰীৰ লগতে লাইব্ৰেৰিয়ান চায়েন্স থাকিব লাগিব, লগতে 50% মাৰ্কছ আৰু অপশ্যনেল ছাবজেক্ট যদিও থাকে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াৰে 9 নম্বৰ হ'ল ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰ। এই পোষ্টত আপুনি এপ্লাই কৰিবলৈ আপোনাৰ মাষ্টাৰ ডিগ্ৰী ইন স্পেচিফিক ছাবজেক্টত থাকিব লাগিব, তেতিয়া এই পোষ্টত এপ্লাই কৰিব পাৰিব। গ্ৰেণ্ড মাষ্টাৰত এপ্লাই কৰিবলৈ গ্ৰেণ্ড মাষ্টাৰ কৰ্চো থাকিব লাগিব। 11 নম্বৰ পোষ্টটো হ'ল লেব এছিষ্টেণ্ট। ফিজিক্স যদি থাকে আপোনাৰ বা কেমেষ্ট্ৰি বায়'লজি, লেবৰ 3টা আছে পোষ্ট, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি। এই 3টাত আপোনাৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। চেলাৰী ষ্ট্ৰাকচাৰটো আপোনালোকে চাই আছে, সেইমতে আপুনি এপ্লাই কৰাৰ পিছত বা চাকৰি পোৱাৰ পিছত সেইমতে পাই থাকিব। মেথছ মেনেজাৰতো মেট্ৰিকুলেশ্যন পাছ। যদি আপোনাৰ মেট্ৰিক পাছ আছে তেতিয়াহ'লে এই মেথছ মেনেজাৰত আপুনি এপ্লাই কৰিব পাৰিব। ডিজাইৰেবল আদাৰ্ছ কোৱালিফিকেশ্যনখিনিও চাই ল'ব, কাৰণ কোৱালিফিকেশ্যন থাকিলে আপুনি প্ৰিফাৰেঞ্চ পাব। ইয়াত 13 নম্বৰ পোষ্ট হ'ল মেট্ৰন। এইটো ফিমেল কেণ্ডিডেটসকলৰ কাৰণে, মেলসকলে এপ্লাই কৰিব নোৱাৰিব, কাৰণ ফিমেলৰ কাৰণে এইটো ৰিজাৰ্ভ পোষ্ট। আৰু কেণ্ডিডেট আৰু আপুনি যদি মেট্ৰিক পাছ লগতে ইংলিছ জনা থাকে তেতিয়া আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াত 14 নম্বৰ পোষ্ট হ'ল ৱাৰ্ড বয়ত 2টা খালী পদ আছে, আৰু এই পোষ্টত যদি আপুনি এপ্লাই কৰিব বিচাৰে আপোনাৰ মিনিমাম মেট্ৰিক পাছ আৰু ইংলিছটো জনা হ'ব লাগিব, তেতিয়া এই পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। বন্ধুসকল, এই পোষ্টসমূহৰ ডিউৰেশ্যনটো হ'ব 3 ইয়াৰ্ছ, মেক্সিমাম 3 ইয়াৰ্ছৰ কাৰণে এই পোষ্টত আপুনি এংগেজ হ'ব পাৰিব। আৰু এই পোষ্টৰ চিলেকশ্যন প্ৰচিডিউৰটো হ'ব, প্ৰথমতে আপুনি ৰিটেন টেষ্ট দিব লাগিব, তাৰ লগতে আপুনি ডেমনষ্ট্ৰেশ্যন বা স্কিল টেষ্ট এটা দিব লাগিব, আৰু লগতে ইণ্টাৰভিউ দিব লাগিব। ইণ্টাৰভিউ দিলে তাৰপিছত আপুনি শ্বৰ্ট লিষ্টেড হ'ব। শ্বৰ্ট লিষ্টেড হোৱাৰ পিছতে আপুনি প্ৰথমতে আপুনি শ্বৰ্ট লিষ্টেড হ'ব, তাৰপিছত এই চিলেকশ্যন প্ৰচিডিউৰ মতে আপুনি ৰিটেন টেষ্ট, ডেমনষ্ট্ৰেশ্যন আৰু ইণ্টাৰভিউ দিব লাগিব। আৰু ইয়াৰ আগতে আপুনি শ্বৰ্ট লিষ্টেড হ'ব লাগিব। যদি আপুনি শ্বৰ্ট লিষ্টেড হয় তেতিয়া আপোনাক ইণ্টাৰভিউৰ কাৰণে শ্বৰ্ট লিষ্টেড হয় তেতিয়া আপোনাক ইমেইল যোগে আপোনাক ইনফৰ্ম কৰিব। আপোনাৰ ইমেইল যোগে আপোনাক হয়তো মেইল পঠাব বা ইমেইল পঠাব, সেইমতে আপুনি ইণ্টাৰভিউ দিব বা আপুনি ৰিটেন টেষ্ট বা ইণ্টাৰভিউ বাকী চিলেকশ্যন প্ৰচিডিউৰ মতে আপুনি দি থাকিব লাগিব। ইয়াৰ পিছত হ'ল আলোচনা কৰিম যে এই পোষ্টসমূহত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম ইয়াত প্ৰফৰ্মা এটা দিছে, এপ্লিকেশ্যন ফৰ্ম। এই ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপুনি
ইয়াৰ অফিচত নিজে গৈ ছাবমিশ্যন কৰিব পাৰিব বা পোষ্ট অফিচৰ জৰিয়তেও আপুনি ছাবমিশ্যন কৰিব পাৰিব। কিন্তু তাৰ আগতে আপুনি 200 টকাৰ এটা বেংক ড্ৰাফ্ট কাটিব লাগিব, ডিডি ডিমাণ্ড ড্ৰাফ্ট এটা কাটিব লাগিব। বেংকত গৈ এইটো ডিমাণ্ড ড্ৰাফ্টটো কাটিব পাৰিব আৰু ডিমাণ্ড ড্ৰাফ্ট কাটি আপুনি এনভেলপত ভৰাই আপুনি অফলাইন যোগে আপুনি স্কুলত গৈ আপুনি ছাবমিশ্যন কৰিব লাগিব। এইখিনি হ'ল চিলেকশ্যন প্ৰচিডিউৰ। আৰু এই পোষ্টসমূহৰ লাষ্ট ডেট, অন্তিম তাৰিখটো হ'ল এপ্লিকেশ্যন প্ৰক্ৰিয়াৰ, যিহেতু অফলাইন বেচিছত হ'ব আপোনাৰ এপ্লিকেশ্যন প্ৰক্ৰিয়াৰ লাষ্ট ডেটটো হ'ল 25 জুন। আপুনি 25 জুনৰ ভিতৰত আপুনি এপ্লাই কৰিব লাগিব। এড্ৰেছটো হ'ল সৈনিক স্কুল। আপুনি পোষ্টেল এড্ৰেছত যদি চেণ্ড কৰিব বিচাৰে টু দি প্ৰিন্সিপাল বুলি লিখিব আৰু সৈনিক স্কুল গোৱালপাৰা, পোষ্ট অফিচ ৰাজাপাৰা আৰু ডিষ্ট্ৰিক্ট গোৱালপাৰা, এই পিনক'ডটো ইয়াত দিয়া আছে। এই এড্ৰেছত আপুনি পঠাব লাগিব। আৰু এই বিজ্ঞাপনত এপ্লাই কৰিবলৈ আপুনি যোনটো ফৰ্ম লাগিব, এই ফৰ্মটো হ'ল এইটোৱে। এই ফৰ্মটো আপুনি ফিল আপ কৰিব আৰু মই এই ফৰ্মটো হেৰি কৰিম, ডেছক্ৰিপশ্যন বক্সত আপোনাৰ লিংক দি দিম, তাৰ পৰা ডাউনলোড কৰি আপুনি ফিল আপ কৰিব পাৰিব, প্ৰিণ্ট কৰি ফিল আপ কৰিব। মই জাষ্ট ফৰ্মটো দেখাইছোঁ, এই ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব। তো এইখিনি আছিলে সৈনিক স্কুল গোৱালপাৰাৰ চাকৰিৰ বিজ্ঞাপন। এনেকুৱা ধৰণৰ বিজ্ঞাপনৰ আপডেটবিলাক মই ডেইলি দি থাকিম। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।